বন্ধুসকল, তো আজি বিহুৰ নেক্সট দিন আৰু নেক্সট দিনত আজি অলপ ফুৰিব যাম বুলি ওলাই আহিলোঁ আৰু ওলাই আহি মৰিগাঁও পাই গ'লোঁ। আৰু যিহেতু মৰিগাঁও পালোঁৱে আমি সোমাম ট্ৰেইন হৰ্ণবিল পাৰ্ক। এইটো মৰিগাঁৱৰ ধৰমটোৰত অৱস্থিত আৰু এতিয়া পাৰ্কৰ ভিতৰত যাই চাওঁ কেনেকুৱা, দেখাই আছোঁ আপোনালোকক, চাই থাকক। মোৰ লগত আছে খগেন আৰু ৰিংকু। আমি তিনিওজনে অলপ ফুৰিব আহিম বুলি ভাবি আহি মৰিগাঁও পাৰ্ক পাই গ'লোঁ। তো এনেকৈয়ে প্ৰাকৃতিক পৰিৱেশৰ সৌন্দৰ্য উপভোগ কৰি আহি পালোঁ আমি হৰ্ণবিল উদ্যান মৰিগাঁৱত থকা। খুবেই ধুনীয়া লাগিছে গেটৰ ডিজাইনটো আৰু টিকেট তিনিটা কাটি ল'লোঁ। এতিয়া কাটি কিনে ভিতৰ ভাগত চাওঁ বলক কেনেকুৱা। তো এয়াই হৈছে পাৰ্কৰ সন্মুখ ভাগ। বেয়া লগা নাই আহি, বহুত ধুনীয়াকৈ সজাইছে দেই জেগাটো, বঢ়িয়া। চাওঁ ভিতৰলৈকে চাওঁ কেনেকুৱা কি। তো প্ৰথমবাৰ আহিছোঁ এইটো চাইডে, ভালে লাগিছে কিন্তু আহি। মৰিগাঁওবাসীৰ বাবে এইটো এটা সঁচাকৈ ধুনীয়া প্লেচ আৰু পাৰ্কখনত ঘূৰি খুবেই ভাল লাগিল। ঠাইবোৰো বহুত ধুনীয়াকৈ সজাইছে আৰু গুৱাহাটীতো এনেকুৱা পাৰ্ক আছে, নোহোৱা নহয়। নেহেৰু পাৰ্কখনো আমাৰ যিমান ধুনীয়া, তাতকৈ ধুনীয়া লাগিছে মোৰ এইখন পাৰ্ক। আৰু আপোনালোকেও জনাব কমেণ্টত এখন পাৰ্কত আহিছেনে নাই। আৰু ইয়াতে অকণমান আমি মানে জেগাবোৰ চাই ইমানেই ভাল লাগিল, ফটো নুঠাকেতো নোৱাৰি। পাৰ্কত আহিছে যিটো দুকপিমান ফটো উঠি লওঁ। বাবু ভয় নাখাবা দেই। আৰু এনেকৈ অকণমান বন্ধুৰ লগত ফূৰ্তি ফাৰ্তা কৰি মানে হাই ধেমালি কৰি এতিয়া গধূলিও হ'ল, যাব সময় হ'ল। তাতে এটা ধুনীয়া বাঁহৰ ঘৰ আছে, তাতে আমি দুকপিমান ফটো উঠোঁ আৰু চাওক কিমানেই ধুনীয়া। আপোনালোকে আহি খুবেই ভাল পাব, নিশ্চয় আহিব একবাৰ। আৰু এতিয়া আমি যাবৰ হ'ল, তো বলক বেছি দেৰি নকৰোঁ, যিহেতু গুৱাহাটী যাব লাগিব। বলক ওলাই দিওঁ আৰু। তাৰপৰা পাৰ্ক চোৱা হৈ গ'ল আৰু এতিয়া আমি যাব লাগে ঘৰ, কাৰণ বহুত মানে দেৰি হৈ গ'ল। এইফালে 6টা মানৰ আগত গুৱাহাটী গৈ পালে ভাল হ'ব। ভাল লাগিল হাঁ। এইফালে আমাৰ ৰিংকুই খুব এনজয় কৰিছে পাৰ্কত আহি। ইয়াৰ ইমানে ফূৰ্তি লাগিল পাৰ্কত সোমাই, জঁপিয়াই আছে এতিয়া বাহিৰত আহি। বঢ়িয়া ৱেডাৰটো চোৱা না, সূৰ্য অস্ত যাব সময় হৈছে ন, ধুনীয়া হৈ আছে। যাব লাগে গুৱাহাটী, এতিয়া সোমাম। এতিয়া আৰু নৰখোঁ, ডাইৰেক্ট গুৱাহাটী যায়। মাজত হয়তো চাহ খাব এক কাপ ৰখিম, বাছ আৰু নৰখোঁ আৰু, কাৰণ ঠাণ্ডাও পৰি আছে আৰু বহুত দেৰি হৈ যাব গুৱাহাটী পোৱালৈকে, ৰাতি হৈ যাব। এইবিলাক ৰাস্তাত প্ৰথম আহিছোঁ, বেছি ইমান এটা ৰিক্স ল'ব নোখোজোঁ, গতিকে আন্ধাৰ হোৱাৰ আগে গৈ পালে ভাল হয়। তথাপি চেষ্টা কৰিম যিমান পাৰোঁ। আপোনালোকেও অকণমান নিজান পথত আনন্দ লওক। আধা ৰাস্তা আহি পালোঁ। ইটা জখলা অলপ হোটেল, এইটো ভাল বস্তু বনাই পেলাই কিবা এটা সৰু সুৰা নাস্তা কৰি লওঁ। কি কোৱা ৰিংকু? নাস্তা খাৱা সৰু। বেছি নহয়, চাহ নাস্তা কিবা এটা কৰি লওঁ, তাৰপিছত ডাইৰেক্ট গুৱাহাটী। বস্তু বহুত ভাল কোৱালিটিৰ পায় বোলে, তো ইফালে আহিছোঁ যদি আজি ট্ৰাই কৰি চাওঁ। আৰু কোনে কোনে এখন হোটেলত মানে আহিছে আপোনালোকে এবাৰ কমেণ্টত জনাবচোন কেনেকুৱা বনায় ইহঁতে। তো বলক কি পাওঁ চাওঁ, অলপ খাওঁ। তো লগৰ কেইজনৰ লগত বেলেগ বিশেষ লোৱা নাই, চিঙৰা এটা, কালাকান আৰু লাষ্টত গোল্লা খালোঁ। আৰু যিকেইটা আইটেম লৈছোঁ খাই সঁচাকৈ ভাল লাগিছে। লগৰ দুজনে পনীৰৰ পিছ পাইছে বোলে চামোচাৰ ভিতৰত, মই এতিয়ালৈকে পোৱা নাই। পাইছোঁ এয়া পনীৰৰ টুকুৰা। তো চিঙৰাত পনীৰৰ টুকুৰা বঢ়িয়া, দাম হিচাপে বস্তু দিছে কিন্তু কোৱালিটি। চাহ 20 টকা, চিঙৰা কিমান ৰিংকু? 20 টকা। চিঙৰা 20 টকা আৰু কালাকান 20 টকা। কালাকানো 20 টকা। চাহৰ 20 বঢ়িয়া। আৰু এওঁলোকৰ বস্তুৰ কোৱালিটি মেইনটেইন হোৱাৰ কাৰণো আছে, আৰু সেই কাৰণটো হ'ল এওঁলোকৰ নিজৰ ফেক্টৰী আছে। মানে ফেক্টৰী মানে কি, নিজৰ কাৰখানা আছে, তাতে তেওঁলোকে নিজেই মিঠাই বনায়। এই অঞ্চলৰ গাখীৰ এওঁলোকে ইয়াতেই মানে কি গাঁৱৰ মানুহে এওঁলোকৰ তাতেই দিব আহে, আৰু সেইকাৰণে ইয়াত কোনো ভেজাল হোৱাৰ চান্সো নাথাকে আৰু গাঁৱৰ মানুহখিনিও উপকৃত হ'ল ইয়াৰ পৰা। আৰু এইবোৰ যে গাড়ীবোৰ দেখিছে, এই গাড়ীবোৰেৰে ওচৰে পাঁজৰে যিমান অঞ্চল আছে সেই অঞ্চলত ইয়াৰ পৰা গাখীৰ ডিষ্ট্ৰিবিউট কৰে। আৰু ইফালে এয়া চাওক
ইফালে গাখীৰ এনেতে জমা দি আছে আৰু কাৰোবাক যদি লাগে ইয়াৰ পৰা আপোনালোকে তো আমাৰো খোৱা বোৱা হ'ল আপোনালোককো দেখালোঁ সীতাজখলা হোটেল কেনেকুৱা কেতিয়াবা যদি আপোনালোকেও ইফালে আহে তেতিয়াহ'লে নিশ্চয় এবাৰ সোমাব খাই ভাল পাব আৰু আমিও এতিয়া যাবৰ সময় হ'ল আৰু যিহেতু বিহুৰ সময় তো বিহুৰ ডেক'ৰেট কৰিছে হোটেলখন অকণমান বাহিৰৰ অঞ্চলটোও দেখাত ধুনীয়া লগা হৈছে আৰু তো গোটেইখিনি আপোনালোকক দেখালৈ বেছি টাইম নকৰোঁ যাবৰ সময় হ'ল যিহেতু আন্ধাৰ হ'ল আৰু শেষত এটা কথা কওঁ যে চেনেলটো যদি প্ৰথমবাৰ মোৰ ভিডিঅ' চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব নকৰাকৈ নাযাব কাৰণ আপোনালোকে ভিডিঅ'টোতো চাই কিন্তু ছাবস্ক্ৰাইব নকৰে তো প্লিজ ছাবস্ক্ৰাইব কৰিহে যাব তো অন্য এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ এৰি দিছোঁ বাই বাই